ইমান দিনে তোক মই মালিক চিনাই পুনৰ ভাল কথা ভাবিছোঁ কিন্তু আজি গম পালোঁ মই মানুহৰ বিশ্বাসখিনিকো কিনা বেচা কৰি ভাল পাওঁ এইবোৰ কৈ লাভ নাই এটা কথা মানি ল'বলৈ চেষ্টা কৰোঁ যে প্ৰেমৰ যুদ্ধখনত মই জিকিলোঁ আৰু মই বৰ বেয়াকৈ হাৰিলোঁ তই চিনি সময় হাৰিছোঁ মই য'ত থিয় হৈ আছোঁ তাৰ পৰা কিন্তু যুদ্ধত বিজয়ী পাৰিছে এনে লাগিছে মায়াৰ কোমল অন্তৰখনত ফুটিবলৈ তাইৰ কাষত এটা বিষতৰ কাষে পাত লাগি আৰু সেই খুটকে প্ৰেম ভাল পোৱা বুলি কৈ সাপদাই ফূৰ্তি কৰিছে মই য'ত থিয় হৈ আছোঁ তাৰ পৰা কিন্তু তোক যুদ্ধত বিজয়ী পাৰিছে এনে লাগিছে যে ৰাতি আন্ধাৰত লোকৰ ঘৰৰ হাত কৰি পোৱা তই তাৰ এনে লাগিছে যে এইটো তোৰ বিলাসী ঘৰ নহয় কোনোবা বিয়া ঘৰৰ চোৱা পাতলিয়ে যথেষ্ট বিচাৰি সকলোৱে কৰিছে এগৰাক কুকুৰ মেকুৰ লাগি কিয় হৈ আছ আৰু আগুৱাই নাহিবি ঘৰ আৰু ঘৰ জুই ফুৰাই এনেকৈ চলি আছো নহয় কোন কেতিয়া এইবোৰ নকৰিবি খাবৰ এইবাৰ তোৰ বিশ্বাসখিনিকে মাৰপিট কৰিছো কৰিছে মানে কুকুৰ ভিতৰলৈ আহ মইতো গৈছোৱে ভয় লাগে এই মুখাৰ বিৰুদ্ধে মই নিজে কেতিয়াবা মুখা হৈ আছো